চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব কিন্তু বেল আইকনটো নদবাব মানে দেই ল'ৰাটো মানে বেলেগ টুটলীয়া যে টুটগীয়া তো নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকে চাই আছে ঋষিৰাজ ব্লগ তো তো গাইজ কথাটো এনে আজি আছে ভাওনা টেক্সি মাথা ডাঙত তো আজি কৰিমগৈ ৰুক্মিণী বল্লভ দলটোৰ ফালৰ পৰা কি ক'মগৈ আজি কি হ'বগৈ বিপ্ৰদামৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ তো তাকে কি বুলি কয় আজি আমি কৰিমগৈ তাকে কি আৰু আজি মোৰ লগত বিকি যাব বিকি ভাই আজি বিকি যাব মোৰ লগত তো এতিয়া বৰ্তমান নাই হোৱা সময় এতিয়া এনেই আৰু ইণ্ট্ৰটো প্ৰথমতে দি দিছোঁ আৰু চাই থাকিব আপোনালোকে ভিডিঅ' আৰু মানে কেছটো কি আজি মই গামগৈ কাৰ্তিক দেৱতা তো গাইজ ভালেই লাগিব তাকে চাব আপোনালোকে এণ্ড আজি ৰূপম দাহঁতকো লগ পাম তো ভাল লাগিব আৰু লাকিদাই মাতিছে কৰিবলৈ তো তাকে যাম তো চাই থাকক ভিডিঅ' লাষ্টলৈকে এণ্ড যদি ভিডিঅ' পাওঁ আৰু ভাওনা এনে দিম আৰু চাই থাকক আৰু যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক প্ৰেছ দ্য বেল আইকন ভিডিঅ'ত চিলেক্ট লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক আৰু এতিয়া যাওঁ দোকানলৈ আৰু সেই দাড়ি চাৰিবোৰ কাটিব লাগিব আৰু দিয়ক আৰু দে আৰু বেছ বৰ্তমান ৰুমৰ পৰা ওলাই আহিছোঁ আৰু তাকে পংকজ আহি আছে পংকজৰ লগতে যাম আমাৰ আটাই গৈছে আছে তাকে আশীৰ্বাদ কৰিব আৰু যাতে ভাল হয় তাকে কি তাকে কৈছোঁ মোক ভালেই হয় তো গৈ লওঁ চাই লওঁ কি হয় বছৰ চোৱাই নাই তেনেকৈ তাত গৈ চামগৈ অকণমানত সেয়াই গেছ লগ পাই আছোঁ তো ৰাইজ বৰ্তমান এতিয়া আহিছোঁ ঘৰ পালোহি আৰু তাৰপৰা বাকী আমাৰ এইফালে বিকি নাহিলে বিকি মানে এজনৰ লগতে আৰু এতিয়া জুই ফুৱাই আছে এজন তো একদম জাষ্ট আহি পাইছোঁহি আৰু ভাত খামগৈ এতিয়া বাকী আমাৰ ঘৰ বনাই আছে আৰু এয়া বাকী তাকে ঘৰ আৰম্ভ কৰিছে এইফালে সোমাই গ'লে আৰু এয়াই আমাৰ ঘৰ সৰু ঘৰ কি ক'ব বনাই আছোঁ আৰু তাকে এইফালে যদি যায় আমাৰ মা এয়া মাত আছে এইবোৰ কিবা কিবি ভাত বনাই আছে তাৰপৰা কি কি বনাইছে পাছফালে ভণ্টি আমাৰ তাকে কি ক'ব আৰু সেয়াই অকণমান এতিয়া পাইছোঁহি পংকজ ঘৰ সেইটো এইফালে মোজা চোজা পিন্ধি আছে সি মানে বাহিৰে মোৰ লগত আমাৰ ঘৰলৈ গ'ল বাকী এতিয়া মানে সি আহিছে এইবোৰ কিবা কিবি এটা পিন্ধি লৈছে আৰু ঠাণ্ডা দিন যিহেতু বহুত ঠাণ্ডা পৰিছে তো কি ক'ব আৰু ৰাইজ সেয়ে অঁ চেনেল আকৌ তাকে চাই থাকক আৰু ৰাইজ পামগৈ আৰু অকণমান একদম গৈ মেকাৰ ৰুমৰ তাতহে আৰু ব্লগ বনামগৈ আৰু গাড়ী চাওঁ আহি পালেহি আৰু এইফালে বাকী লগৰ এইফালে এজন নতুন আলহী আমাৰ লগত তাত পামগৈ এতিয়া পালহী আৰু এইফালে মেকআপ চলি আছে এইফালে আমাৰ যদু দা এইফালে ৰূপম দা পাতৰা হৈছে মেকআপ কৰি আছে তো গাইজ মেকআপ চেকআপ কৰিব গ'লা আমাৰ তাৰ তাৰপৰা আমাৰ এইফালে ভিডিঅ' আজি প্ৰগ্ৰাম গাইছে ল'ৰাটো চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব কিন্তু বেল আইকনটো নদবাব মানে দেই ল'ৰাটো মানে বেলেগ টুটলীয়া যে টুটগীয়া সেয়াই বাকী গাইছে এইবিলাক চলি আছে মেকআপ চলি আছে তাকে চাই থাকক আকৌ মেকআপটোৰ কাৰণে দিছে ভিডিঅ'টো চবে চাব ধুনীয়া ভিডিঅ' বনাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ চেনেলটো চবেই আৰু তাকো এতিয়া ইয়াৰ ভাগৰ মোবাইলৰ পৰা বনাইছোঁ ইয়াৰ মানে কেমেৰা কোৱালিটিটো ভাল আৰু ৰাইজ কি ক'লে ঐ এইখনো জানিছ তো চেনেলটো ছাবস্ক্ৰাইব কৰিব চবেই কৈছে দেখিছে ন ছাবস্ক্ৰাইব কৰি দিব তো গাইজ মানে কথাটো এনেকুৱা হৈছিলে মোৰ সেইদিনাখনি ফোনত চাৰ্জ শেষ হৈ থাকিলে
আৰু মানে কিছু আৰু ভিডিঅ' বনাব তাৰপাছত নোৱাৰিলোঁ তো বিশেষ ভিডিঅ' তেনেকৈ সেনেকৈ কৰিব নোৱাৰিলোঁ চ' যি পালোঁ তাকে দিলোঁ আৰু মৃণাল দাৰ ভিডিঅ'টো দিছোঁ বহুত ভালকৈ তেওঁ ভাল লাগে এণ্ড আৰু এটা কথা মানে আমাৰো ভিডিঅ' বনাইছিলে বাট কি হ'ল নাজানো মানে ভিডিঅ'টো মাতটো নাহে মানে অকল ভিডিঅ'টো জাষ্ট ভিডিঅ'টো আহিছে মাত চাত নাই আৰু তাকে ভিডিঅ' এডিট কৰি কেইদিনমানৰ পাছত দিছোঁ তো বেয়া চেয়া নাপাব আৰু ভিডিঅ'টো যদি অকণমান ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সৈতে বা অন্য ৰিলেটিভৰ সৈতে এণ্ড যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাট তেতিয়া মই শুবলৈ লৈছোঁ বেয়াটো ফোন ধৰিছে তাকে শুওঁ আৰু গাইজ ভাল লাগিলে ইমান দেৰিলৈকে যদি চালে তো অশেষ অশেষ ধন্যবাদ আপোনালোকক আৰু আকৌ নেক্সট ভিডিঅ' দি আছোঁ তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো গুড নাইট